নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নেপাহৰিব। দিবলৈ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, সলনি হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী? এতিয়া এই একেখন কথাটো গোটেই অসমৰ লগতে ভাৰতবৰ্ষৰ চুকে কোণে এই কথাটো চৰ্চিত। সলনি হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সলনি কাক পতা হ'ব অসমৰ মুখ্যমন্ত্ৰী? অৰ্থাৎ সলনি হ'ব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনখনক কেন্দ্ৰ কৰি সলনি হ'ব পাৰে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট। এটা বিশেষ খবৰে হৈচৈ লগাইছে অসমত। চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী সলনিৰ প্ৰসংগ। হিমন্ত বিশ্ব শৰ্মা দিল্লীত থকাৰ সময়তে এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে গোটেই অসমত। একাংশৰ মতে দিল্লীয়ে মুখ্যমন্ত্ৰী সলনি কৰিব বিচাৰিছে অসমৰ। চৰ্চালৈ আহিছে আন এক ডাঙৰ প্ৰসংগ, মোদী কেবিনেটত মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক? 2024 পূৰ্বে সলনি হ'ব নেকি অসমৰ ৰাজনৈতিক দৃশ্যপট? প্ৰধানমন্ত্ৰী মোদী বিদেশৰ পৰা অহাৰ পিছতেই পথ পৰিৱৰ্তন হ'ব নেকি? হঠাৎ সলনি হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী। আৰু ইতিমধ্যে এটা ডাঙৰ খবৰ লাভ কৰা গৈছে, 2024 লোকসভা নিৰ্বাচনৰ পিছতেই দৃশ্যপট অসমৰ ৰাজনীতি তথা ৰাজনীতিৰ এক দৃশ্যপট সলনি হ'ব। এটা ডাঙৰ সলনি দেখা যাব আমাৰ এই ৰাজনৈতিক ক্ষেত্ৰত। কি এই সলনি হ'ব? লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিৱৰ্তন হ'ব নেকি? সলনি কৰা হ'ব নেকি? আপোনালোকৰ কি মন্তব্য? ভিডিঅ'টো কমেণ্টত এবাৰ নিশ্চয় জনাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সলনি কৰি বেলেগ কাৰোবাক গাদীত বহাব লাগে নেকি? আপোনালোকৰ কি মত? ভিডিঅ'টোৰ কমেণ্টত এবাৰ নিশ্চয় জনাব। ৰাজ্যবাসীক দিবলৈ হৈছে এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত এজাহাৰ দাখিল। গ্ৰেপ্তাৰ হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকীয়াই দিলে যে অসমৰ পৰা মিয়া কেনেকৈ খেদে মই চাই ল'ম। এনে মন্তব্য এজন অনা অসমীয়া মুছলমান যুৱকৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজাহাৰ দাখিল। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে লোকজনে। এবছৰত মিয়া ক্লিন কৰি দিম বুলি কৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু এই কোৱাৰ পিছতেই গোটেই অসমত এক হৈচৈ পৰিৱেশৰ সৃষ্টি হৈছে। গোটেই অসম তথা ভাৰতৰ চাৰিওকোণে এই কথাটো লৈ এতিয়া আলাপ আলোচনা চলিছে। মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে সংখ্যালঘু পৰিষদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অসমৰ পৰা মিয়া কেনেকৈ খেদে চাই ল'ম আমি। উজনিৰ পৰা ল'ৰা আনিলেই ৰাজপথলৈ ওলাই আহিব মুছলমান। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন অসমৰ মুখ্যমন্ত্ৰী, এজন এডমিনিষ্ট্ৰেটিভ। আৰু এজন এডমিনিষ্ট্ৰেটিভৰ মুখত এনেকুৱা ধৰণৰ বাক্য শুভ পায় নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত কিমানজনে একমত আছে? ভিডিঅ'টোৰ কমেণ্টত এটা